মুখৰ ভাষা যেতিয়া বন্ধ হৈ যায় তেতিয়া চকু পানীয়ে কথা কয় আৰু যেতিয়া চকু পানী বন্ধ হৈ যায় তেতিয়া গলি যায়, ভাঙি যায়। বৰষুণ শেষ হৈ গ'লে ছাতি হাতত থাকিলে যেনেদৰে বিৰক্ত লাগে, ঠিক তেনেদৰে কাৰোবাৰ স্বাৰ্থ শেষ হ'লে আপোনাক বিৰক্ত লাগে। শিক্ষিত মানুহৰ অহংকাৰী হ'ব পাৰে, কিন্তু জ্ঞানী ব্যক্তি কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, কিয়নো অহংকাৰী ব্যক্তি কেতিয়াও জ্ঞানী নহয়। জীৱনত সুখী থকাৰ একমাত্ৰ পথ কি জানেনে? জীৱনত সুখী থকাৰ একমাত্ৰ পথ হৈছে কাৰোৰ কথা কেতিয়াও গাত নলগাব। যদি সুখত থাকিব বিচাৰে তেন্তে জীৱনত প্ৰয়োজনতকৈ নিজকে সলনি কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য বুজি নাপায় তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। কিছুমান মানুহে এজন নিৰ্দিষ্ট মানুহক পোৱাৰ বাবে প্ৰাৰ্থনাও কৰিছিল, কিন্তু আজি তেওঁ সেই মানুহক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰে। মনৰ কষ্ট আৰু চকু পানী কাকো দেখাব নাযাব। জীৱনৰ সুখৰ হ'লেও কাকো নক'ব, কাৰণ কষ্ট সকলোৱে দিব পাৰে কিন্তু সকলোৱে কষ্টৰ ভাগ ল'ব নোৱাৰে।